हेलो गाइस আপোনালোকক সকলোকে প্ৰণিপাত জনাই মই পুনৰ ভিডিঅ'টিলৈ কাক চাইছে আৰু যেহেতু গম পাই সৰস্বতী পূজা দুদিনে আৰু দেখি পাইছে মোৰ লগৰ আৰু মইও সিঙ্গেল লৰা মাথো আইছো খিচুৰি খাৱাৰ কথাত ৰব গাইস অলপতে আপোনালোকে স্কিপ নকৰিব দেই প্ৰথম পৰা আৰম্ভ কৰি আমাৰ সিঙ্গেল লৰা বন্ধুসকলৰ পৰা অলপ শুনি লও তেওঁলোকৰ অৱস্থাৰ কিছু দুৰ্ঘটনা Like and subscribe. সিঙ্গেল জীবন কি কৰি আছে সবে এতিয়া আছে ঘৰহতি মাতা হৈ বনি আছে পূজা কৰিবলৈ অলপ ৰখিব দেই বন্ধুসকল প্ৰথমতে মই চাকি বন্তি জ্বলাই তাৰপিছত সেৱা অলপ কৰি লওক সৰস্বতী মাৰি কিনো বিচাৰিম সিঙ্গেল জীৱন অলপ যাতে ডাবল হ'বলৈ কোনোবা পাওঁ এনেকৈ ৰ'বচোন আজি যিহেতু দেখিব পাইছে সৰস্বতী পূজা দুদিনীয়া কাৰ্যসূচী সেইবাবে মই ভাবি আছোঁ আগতীয়া মই বিদ্যালয়তে কৰিলোঁ পিছত লাগিলে মই মহাবিদ্যালয়ত কৰিম এনেকৈ মই বামুণ দাদাৰ পৰা কিছু কথা জানিব বিচাৰিম যে কেলৈ বাৰু দুদিনীয়া কাৰ্যসূচী হ'ল শুনি লওকচোন 11:30-12টাৰ পৰা আছিলে পঞ্চমী লাগিব কাইলৈ 11টালৈকে পঞ্চমী আছে সেইকাৰণে দুইদিনীয়া হৈছে ঠিক আছে যেহেতু দাদাক ধন্যবাদ জনাই মই পুনৰ দেখিব পাইছে মোৰ বান্ধৱীবিলাক আহিছে তেওঁলোক কৈ আছে বাইদেউৰ লগত অলপ এটি ফটো উঠাই দিবলৈ একপি ফটো মান দেখাই পাই মই একপি নহয় 3-4 কপি ফটো উঠাই এনেকুৱা দেখিব পাইছে আৰু এইফালে অলপ চাই লওঁ তো গাইছ ইয়াত দেখিব পাইছে ওচৰত আমাৰ কেইজনমান অপ্সৰী বহি আছে অপ্সৰীবিলাকক সুধি চাব আজি কিহৰ পূজা সৰস্বতী পূজা এওঁলোক নাজানে যে আজি ইফালে সৰস্বতী পূজা কোৱাচোন কিহৰ পূজা ভালকৈ কোৱা আৰু বেলেগ পূজা আছে ন কিলা प्यारी समझ गई এইবিলাক এও নাজানে যে আজি হ'ল বাঘ দেৱীৰ পূজা কাৰণ সৰস্বতী মা আৰু এটা নাম হ'ল বাঘ দেৱী মানে বাঘ দেৱীৰ পূজা হয় তো এইবিলাক খালি মাইণ্ডত কি পূজা আছে কি হয় গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ ৰাইট পূজা মানে লাভ ষ্টৰী বুজিছা নহয় আৰু এইফালে দেখিব পাৰিছে মোৰ নিচিনা কেইবাজন মোৰ বন্ধুবোৰ আছে যিবিলাক নেকি সিঙ্গেল আৰু কাপলবিলাক চাই বহি থাকে আৰু ময়ো তাকে একেই ময়ো কাপলৰ নিচিনা নাই মোৰ কাপল মাত্ৰ मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड তোৰ বয়ফ্ৰেণ্ড লাগে না সিঙ্গেল জীৱনত ডাবল সিঙ্গেল লাইফ বেষ্ট God please no বাই কি বিচাৰি আহিছা কি লাগিব মন্দিৰত কিয় আহে মানে ভাল বয়ফ্ৰেণ্ড বিচাৰি আহে আকৌ তো গাইছ এইবিলাকৰ কিছুমান লাগে ভাল চাকৰি থকা ল'ৰা আৰু এফালে কি লাগে এজনৰ লাগে চাকৰি এজনৰ লাগে মানে মানি বুজি পাইছে নহয় হয়নে নাই কোৱা হয় এদিকে गजब बेइज्जती है আৰু এইফালে বন্ধুসকল দেখিব পাইছিল সৰস্বতী পূজাৰ যি পূজাৰ প্ৰসাদ হয় সেই প্ৰসাদবোৰ দি আছিলে আৰু এনেতে দেখিব পাইছে সকলোৱে ভিৰ লাগিছিলে আৰু কি কম এইফালে খিচিৰি খাবৰ কাৰণে ৰেডি কৰি দিলে ফাইনেলি আৰু এইফালে দেখিব পাইছে কিছুমান খাই আছে আৰু আমি বহি আছোঁ কেতিয়া খিচিৰি খাম আৰু ঘৰ ফালে যাম কাৰণ সিঙ্গেল জীৱন বেকাৰ লাইফ এনেকুৱা দেখি পাইছে ফাইনেলি আমি বহি গ'লোঁ এনেকুৱা দেখি পাইছে এয়া সিঙ্গেল জীৱনৰ মোৰ দোস্ত চব সিঙ্গেল না বয়ফ্ৰেণ্ড আছে না গাৰ্লফ্ৰেণ্ড আছে মাথো আছোঁ হৃদয়খন